আমি 6 শিডিউলটো ইমপ্লিমেণ্ট কৰিব লাগে বুলি পেলাই 2016 পৰা ফাইট কৰি আছোঁ। মোৰ নিজৰ কাৰণেতো 2000 ফ্ৰম দ্য ইয়াৰ 2000হে মই কৰি আছোঁ, কিন্তু ৰাইজৰ লগত চব গ্ৰুপ হৈ পেলাই 2016 পৰা মই কৰি আছোঁ। আমি এইটো কনষ্টিটিউশ্যন মতেহে কৰিব লাগে বুলিহে আমি ফাইট কৰি আছোঁ। কিন্তু এইবাৰৰ 6 শিডিউল ইলেকশ্যন যিটো পাতিছে এইটো ইলিগেল ইলেকশ্যন, এইটো পঞ্চায়ত ইলেকশ্যন পঞ্চায়ত লগ পৰাহে পাতিছে, এইটো ইলিগেল। এইটো আপোনালোকে কোৰ্ট কেছ কৰিছিলে? কোৰ্ট কেছো ফাইল কৰিলোঁ, কিন্তু কোৰ্ট কেছ অৰ্ডাৰ নিদিয়াৰ আগতে ইয়াতে ইলেকশ্যন অৰ্ডাৰ নটিফিকেশ্যন আকৌ দি দিলে, কৰেকশ্যন নকৰিলে ইলেকশ্যনটো, কি কয় নটিফিকেশ্যনটো কৰেকশ্যন নকৰিলে। আপোনালোকৰ মতে কি এইটো ইলেকশ্যন লিগেল হোৱা নাই? ইলিগেলটো, এইটো ইলিগেল ইলেকশ্যন, ইলিগেলটো। মই কেনেকৈ আপুনি আপোনালৈ কণ্টেষ্টটো কৰিছোঁ, কাৰণ যদি নকৰিলে তেতিয়াহ'লে তেওঁলোকে টেষ্ট কৰিছিল, আমি নকৰে নে কৰে, এইটোতো নকৰিলে তেওঁলোকে আকৌ বেছিকৈ কিবা কৰি দিব নহয়। সেইকাৰণে তেওঁলোকে ইচ্ছা হৈছেতো কৰিব খোজা নাই বুলিহে ক'ব। ডেম'ক্ৰেটিক মতেতো ইলেকশ্যন কণ্টেষ্ট কৰিবই লাগিব, ইলেকশ্যন কণ্টেষ্ট কৰি জিকিলেহে কাম কৰিব পাৰোঁ। দেখা গৈছে বিজেপি জিকিছে প্ৰায়বিলাক, অপজিশ্যনো কংগ্ৰেছো হওক, আপোনালোকে ফাইট কৰিছে, আপোনালোকৰ জয়ী হোৱা নাই, এতিয়ালৈকে হোৱা নাই আৰু মানে কংগ্ৰেছো হোৱা নাই। কি ক'ব আপুনি যে বিজেপি যে এনেকৈ জিকিছে গোটেইবিলাক? জিকাটো মই যোৱাকালিও কৈছিলোঁ গুৱাহাটীতো, এইটো ফৰ এক্সাম্পল জিৰকা এমপি গাঁৱত তাতে পলিং চেণ্টাৰ আছিল, 39 কিলোমিটাৰ আঁতৰলৈ লৈ আনিলে ইয়াত লংনিতলৈ। তেওঁলোকে আহিছিল, আগদিনা আহিছিল, ৰাতি ইয়াত থাকিছিল, ভোট কৰিবলৈ নেক্সট ডে গৈছিল 8 তাৰিখে। তেতিয়া পলিং ষ্টেচনে যেতিয়া গৈ পালে তেওঁলোকৰ নামটো অলৰেডি কোনোবাই ভোট দি দিলে অলৰেডি। আৰু এইবাৰ হুলস্থুলো হৈছিল, হুলস্থুলটো অসমৰ বিশেষকৈ MP ইলেকশ্যনতো দেখা নাই, MLA ইলেকশ্যনতো দেখা নাই, কিন্তু কাউন্সিল ইলেকশ্যনত দেখিছে বেছি হৈছে এইটো। কাৰণ আগতো সকলোৱে কয় যে আমাৰ হিমন্ত শৰ্মাৰ ATM বুলি কয় কাৰ্বি আংলং আৰু নৰ্থ কাছাৰ হিলছটো, নহয় জানো? এইটো যদি আমি অপজিশ্যন পাৰ্টি ইয়াত লৈ ল'লে তেওঁতো টকাটো লৈ যাব নোৱাৰিব, এইটো সঁচা কথা, নহয় জানো? টকা নিব নোৱাৰে, মানে সেইটো কাৰণে হুলস্থুলটো বেছি হৈছে। হয়, সেইটো বেছি হৈছে মই জনামতে, কাৰণ ইয়াৰ টকাৰেহে অন্য ষ্টেটৰ ইলেকশ্যনো ফাইট কৰিছিল, ইয়াৰ অসমৰ কাৰ্বি আংলঙৰ টকাৰে। ডেম'গ্ৰাফিটো সলনি হোৱাৰ কাৰণে বিজেপি হয়, ডেম'গ্ৰাফিটো মই অকল কাৰ্বি আংলঙৰ কথা মই কোৱা নাই, গোটেই অসমীয়াসকলে কথাটো গম পোৱা নাই, কেতিয়া গম পাব মই নাজানো। এতিয়া আপুনি যদি ইলেকশ্যনৰ ৰুমত কাউণ্টিং ৰুমত যায়, গোটেইখিনি বঙালী মানুহ, এইটো অট'নমাছ ডিষ্ট্ৰিক্ট বোলে, আৰু তাক কোনো চাকৰিও অন্য নাপায়, আমিহে পাম বোলে, আমিহে পাব লাগে, কিন্তু চাকৰিও অন্যহে পালে। আপুনি এইটো কয় নেকি যে মানে বিজেপিৰ শাসনত যিসকল ইণ্ডিজিনিয়াছ পিপল তেওঁলোকৰ বাবে এইটো থ্ৰেট নেকি? থ্ৰেট, এইটো পুৰা থ্ৰেট। এইটো অকল ইয়াত কাৰ্বি আংলঙত নহয়, অসমতো হয়, গোটেই অসমতে হয়। এইটো খনচিং ৰংপিৰ এগেইনষ্টত আপোনালোকে কিবা নিজাববীয়াকৈ FIR বা কিবা দিব নেকি? কাৰণ কাৰ্বি আংলঙৰ বাহিৰৰ প্ৰাৰ্থীক তেওঁ চাকৰি দিছে। খনচিং ৰংপি সেই EM মেডিকেল, আমি ফাইট কৰিবলৈ হ'লে থ্ৰু ইলেকশ্যনহে কৰিব লাগেতো না, সেইকাৰণে ইলেকশ্যনহে কৰিলোঁ। ইলেকশ্যন যদি আমি জিকিলোহেঁতেন তেতিয়া আমি সেইবিলাকতো চব শুধৰণি কৰিলোহেঁতেন, এই ইলেকশ্যনতেহে শুধৰণি হ'লেহেঁতেন। এই ডেম'ক্ৰেচিটো মানুহবিলাক ভালকৈ নুবুজে। আমি বেলেগে কৰিবলৈ কথা নহয়, ইলেকশ্যনতে হয় নহয় গোটেইখিনি। এতিয়া এইবাৰ প্ৰথমবাৰ আপোনালোকে জন্ম দিয়ে ফাইট কৰিছে, ষ্ট্ৰং ফাইট আমি যিটো দেখিছোঁ। আনকি CM যেতিয়া ইয়াত মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাইছিল, বাৰ আপোনালোকৰ দলটোৰ নামেই কৈছিলে, ট্ৰছ সেইটোৱে কৈছিলে। গতিকে তেওঁলোকে যিটো কয় থ্ৰেট, যিটো পলিটিকেল আপোনালোকৰ ফালৰ পৰা পাইছে, ফিউচাৰ আপোনালোকে দলটোক কেনেকৈ ষ্ট্ৰংলি লৈ যাব মানুহৰ মাজত? এইটো আমি ষ্ট্ৰং কৰিবলৈ হ'লে এৱেৰনেছ কেম্পেইন কৰি থাকিব লাগিব। আপোনাৰ নেতৃত্বত হয়, মোৰ নেতৃত্বত হ'ব বা মোৰ লগত আৰু আছে মানুহ। ফিউচাৰ আপোনালোকে এইখিনি কৰিব, কাৰণ অহাবাৰটো আৰু কৰিব। আপোনালোকে মনত ৰাখিব 2007ত আৰ্মিসকলে গোটেই কাৰ্বি আংলং ছাৰ্ভে কৰি পেলাই ৰিপৰ্ট দিছিল, সাংবাদিকসকলৰ সাংবাদিক মেলতে দিছিলে। ইয়াত নহয়, এই কি বোলে তিনিচুকীয়া ওচৰত তাত কেণ্টনমেণ্ট আছে নহয়, তাতে কৈছিলে
Karbi Anglong people, the awareness level of Karbi Anglong people are extremely low বুলি কৈছে অতিৰিক্ত কম বুলি কৈছে অতিৰিক্ত মানে কি কয় ফুলিশ মানে মূৰ্খ এইটো বুলি কৈছে কথা ক'লেও নুবুজে আমাৰ মানুহ এতিয়া ক'বাত আপোনালোকে জিকিব পাৰে বুলি আপোনাৰ সম্ভাৱনা আছে নেকি মই নাজানো এতিয়ালৈকে আমি একো ইনফৰমেশ্যন পোৱা নাই টেলিফোনো আমাৰ লগত নাই নহয় নাই এতিয়া দলটোক আপোনালোকে আৰু উঠাব আৰু আপোনালোকে মাজলৈ লৈ যাব জনতাৰ মাজলৈ হয় হয় কাৰণ আৰু 5 বছৰ পিছত আকৌ ইলেকশ্যন হয় হয় কৰিম এইটো কৰিমেই